হে গাইজ গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু সুস্থ হৈ আছে। মই যেতিয়া আমাৰ চেনেলৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে শনিবাৰ আৰু আজি যাম মানে ফুৰিবলৈ যাম। ক'লৈ যাম আপোনালোকে বাৰু ভিডিঅ'টোত গম পায়ে থাকিব। আৰু এতিয়া মই কাপোৰ পেকিং কৰাই নাই, কাপোৰ চাপোৰ পেকিং কৰাই নাই, সামৰি পেলাই থৈ দিছোঁ। মানে এতিয়া বেগত ভৰাওঁ ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ আৰু যাম। এতিয়া বাজিছে 10:30 বাজিলে। আমি 2-3টামান বাজিত ইয়াৰ পৰা ওলাই যাম। আৰু গোসানী যিহেতু এতিয়া শুই আছে আৰু মানুহজনো ভাড়া এটা আছে, তালৈ গৈছে। ভাড়াটো আহি কৰি ভাত খাই কৰি তাৰপিছত লাহে ধীৰে ওলাম আৰু। তো ব্লগটো আৰম্ভ কৰিলোঁ। চাই থাকোঁ ক'লৈ যাওঁ, কি কৰোঁ আৰু কেনেকৈ আৰু আজি মানে যোৱা এটা স্পেচিয়েল মানে কাৰণ আছে। আৰু স্পেচিয়েল কাৰণটো মই আপোনালোকক বাটত যেতিয়া যাম তেতিয়া আপোনালোকক কৈ যাম। বাটত চাগে ব্লগ কৰিবই নোৱাৰিম কাৰণ স্কুটি লৈ যাম, পোৱালীকো লৈ যোৱা কথা। তো আপোনালোকক মই তাত গৈ পেলাই মানে য'ত যাম তাত গৈ পেলাই লগ পাই আছোঁ। আৰু ক'ত যাওঁ কি ক'ম আপোনালোকক মই কৈ আছোঁ। মানে বেছি কথা নকওঁ, ব্লগটো আৰম্ভ কৰোঁ। মই মানুহজনে মায়ে ভাত তৰকাৰী বনাই থৈ গ'ল। মানুহজনে কৈছে কি ভেন্দি কেইটামান ভাজিবা বুলি। তো মই ভেন্দি কেইটামান ভাজি লওঁ, ভাজি পেলাই তাৰপিছত ওলালে আপোনালোকে লগ পাই আছোঁ। ভেন্দিখিনি ভাজি হৈ গ'ল আৰু এতিয়া আহিছোঁ এয়া কাপোৰখিনি পেকিং কৰিবৰ কাৰণে। কাপোৰ মানে পেকিং কি, বেছি কাপোৰ লৈ নাযাওঁ যিহেতু 2 বা 1 দিন থকাকৈ যাম। তো সেইটো কাৰণে মানে গোসানীৰ কাপোৰ বিশেষকৈ বেছি লৈছোঁ কাৰণ যিহেতু গৰমত তাইক কাপোৰ বহুত বেছিয়ে প্ৰয়োজন হয়। সৰু পোৱালি লেতেৰা কৰে, সেইকাৰণে গেঞ্জি আৰু পেণ্ট, হাফ পেণ্ট এনেকৈয়ে লৈছোঁ বেছিকৈ। আৰু বেছি হেভি কাপোৰো লোৱা নাই যিহেতু গৰমতে গেঞ্জি পিন্ধাই থৈ দিম বাহঁতৰ ঘৰতহে। আৰু মই নাইটি 2টা ল'ম আৰু পেটিকোট ল'ম যিহেতু বা হ'ল শকত, বা নাইটি মোৰ গালৈ একেবাৰে নহ'ব সেইকাৰণে। আৰু সেয়াই বস্তুখিনি ধুমাধুম যা-যোগাৰ কৰি লওঁ যিহেতু সময় হ'ব এতিয়া, কাৰণ মানুহজন আহিব ভাত খাব, তাৰপিছত আমি যাম। সেইকাৰণে মানে কামখিনি আগতীয়াকৈ কৰি লৈছোঁ, নহ'লে আকৌ পিছত পাহৰি থকা যাব কি কি লোৱা যায়। আৰু ইফালে ব্ৰাছ ল'ব লাগিব আৰু প্ৰথমতে কাপোৰখিনি পেকিং কৰি লওঁ, তাৰপিছত আকৌ আৰু আছেই গোসানীৰ ঔষধ চৌষধ কিবাকিবি ল'ব লাগিব। কাৰণ ক'ৰবালৈ গ'লে গোসানীৰ মানে মই প্ৰয়োজনীয় বস্তুখিনি সকলো লৈ যাওঁ, জ্বৰৰ হওক বা চৰ্দি ঔষধ হওক লৈ যাওঁ, কাৰণ যিহেতু ঘপককৈ সৰু পোৱালিৰ প্ৰয়োজন হৈ যাব পাৰে। তো সেইটো কাৰণে। আৰু এই বেগটো দেহাই আনিছিলে, তাই মোক দিছে মানে 2টা আহিছিলে, এটা স্কুল বেগৰ লগত আহিছিলে পিহুৰ। তো স্কুল বেগটোতো পিহুৱে ল'লে আৰু ইফালে এইটো তাই ল'লে, মই ল'লোঁ চৰি। আৰু ইফালে তাই পাউডাৰ আৰু এইটো বস্তু দেখিছেনে, এইটো মানে মই অনলাইন আনিছিলোঁ, মহে নাকামোৰে, এইটো লগাই থৈ দিলে এনেকৈ লগাই থৈ দিব লাগে। তো সেইটো লৈছোঁ কাৰণ যিহেতু মহৰ কথা। আৰু ইফালে তাই গাত সানা ক্ৰীম আৰু মাথাত ঘঁহা তেলটো আৰু ব্ৰাছ ল'ব লগা আছে। আৰু এইখিনি হৈ গ'ল আৰু এতিয়া ওলাই লওঁ। আৰু ওলাই মিলাই আহিলোঁ। ওলোৱাখিনি আপোনালোকক দেখুৱাবলৈ নহ'লে কাৰণ পোৱালি লৈ পেলাই অসুবিধা হ'ল। তো সেইটো কাৰণে আহি পেলাই সোমালোঁ বিশালত, যিহেতু গোসানীৰ গেঞ্জি 2টা ল'বলগীয়া আছিলে। কাৰণ যিহেতু বেলেগলৈ যাম, নতুন গেঞ্জি 2টা লাগিব কাৰণ তাইক গেঞ্জি পিন্ধাই থৈ দিম যিহেতু। সেইটো কাৰণে আৰু স্পৰ্টিং দুযোৰ ল'ব লাগিব। তো চাইছোঁ আমি সেয়া কাপোৰ। আৰু ইফালে আমি কাপোৰ চাই থকা মানে গোসানীক নমাই দিলে গোসানী গৈ কোবা পালেগৈ, মানে একদম তাই টিকে ঘূৰিয়ে ফুৰিছে গোটেই, মানে পকা পাৰিছে যে। আৰু মানে বস্তুসোপা দেখি পেলাই তাই গোটেইজনী কিবা হৈ গৈছেগৈ। আৰু আমি তাৰপৰা এয়া পালোঁহি বাহঁতৰ ঘৰ। আৰু ঘৰ আহি পাই পেলাই সেয়া বা আৰু সৰু ছোৱালীজনী আৰু মানে গোসানীয়ে বহি আছে। আৰু ইফালে মানুহজন, ইফালে সেয়া দেহা। আৰু আমিও তেনেকৈ ধুনীয়াকৈ বহি পেলাই কথা পাতি আছোঁ। আৰু কাৰণ আকৌ সন্ধিয়ালৈ আমি যাব লাগিব মেলা চাবৰ কাৰণে। তো গৰমটো বহুতেই মাৰিছে, একদম অত্যন্ত গৰম বুলি কৈছোঁ, অত্যন্ত গৰম। আপোনালোকে ইমান গৰমত কেনেকৈ আছে বাৰু কমেণ্ট এটা কৰি জনাব, মই যে থাকিব পৰা নাই। আৰু ইফালে তাই সেয়া ঠাণ্ডা আইচক্ৰীম খাই আছে। আৰু চাহ তাহ খালোঁ আমি, খাই কৰি লৈ পেলাই এতিয়া সেয়া বহি পেলাই কথা অলপ পাতি আছোঁ। ইফালে দোকানতো মানুহ আহি আছে, তো দোকানতো অহা যোৱা কৰিব লগা হৈ আছে। বাহঁতৰ মানে ঘৰতে দোকানখন আছে, সেইকাৰণে মানে সুবিধা হয়। আৰু ইফালে হৈছে এইজনী মই। আৰু সেয়া কাপোৰ চাপোৰ চেঞ্জ কৰি লৈ পেলাই ভৰিয়াত চৰিয়াত ধুই কৰি লৈ পেলাই আৰু এতিয়া ধুনীয়াকৈ বহি কৰি আড্ডা মাৰি আছোঁ। আৰু আমি এনেকৈ বহি যে সন্ধিয়া হৈ গ'ল গম পায়নে, একদম সন্ধিয়া। ভিনদেউ মানে কামলৈ গৈছে, ভিনদেউ নাহালে আমি এনেকৈয়ে বহি আছোঁ। ৰাতি 6-7টামান বাজিলগৈ নেকি, তেতিয়ালৈ এইখিনি জেগাতেই বহি আছোঁ। আৰু সেয়া ভিনদেউহঁত অহাৰ পিছতে আমি ভিনদেউক দোকানত থৈ ধুনীয়াকৈ গা পা ধুই কৰি লৈ আজৰি হৈ আহি এয়া আমি আহিছোঁ এতিয়া মেলা চাবৰ কাৰণে।
কাৰণে। আৰু ইয়াত বহুত ডাঙৰকৈ মেলা হয়, ৰথ মেলা বুলি কয়। যোনে যোনে বুঢ়া গাঁৱত মানে বাস কৰে তেওঁলোকে জানে। যদি মোৰ ভিডিঅ'টো সেইফাললৈ গৈছে তেনেহ'লে গম পায় যে বুঢ়া গাঁৱত এইটো ডাঙৰকৈ হয় ৰথ মেলা, য'ত ৰথ দুবাৰ হয় মানে মেলা। এদিন ৰথখন টানে আৰু এদিন ৰথখন আকৌ লৈ যায়গৈ। তো মই বিশেষ ভালকৈ নাজানো, তথাপি যিখিনি বাহঁতে কৈছে সেনেকৈয়ে কৈছোঁ। আপোনালোকৰ কিবা ভুল হ'লেও মানে আপোনালোকে ধৰি নাথাকিব। আৰু ইফালে সেয়া মেলা আমি দোকানবিলাক চাই আছোঁ। ইমান মানুহ ভিৰ, ইমান দোকান হৈছে নহয়, কৈছোঁ নহয় বহুতেই মানুহ ভিৰ। আৰু গোসানীক মই গেঞ্জি পিন্ধাই লৈ আহিছোঁ গাইজ। বিশালৰ পৰা আনিছিলোঁ নতুনকৈ গেঞ্জি এটা, সেইটো পিন্ধাই লৈ আহিছোঁ। গৰমটোহে যি আৰু পোৱালি মানুহ। আৰু ইফালে সেয়া দেহাহঁতে চাই আছে কুৰ্তা কিবাকিবি চাই আছে। মোক কৈছে বাই লোৱা কথা, মই লোৱা নাই কাৰণ এইসোপা বস্তু আছেই আৰু কিমাননো একে চাই থাকিম। আৰু আমাৰ গোসানীক আপোনালোকে বিশ্বাস কৰিবনে, ওপৰত যে থাকে যে ক্ৰপ টপবিলাক যে গাৰ্লছৰ, তাই সেয়াত মাথা মাৰিছে, তাত সেয়াত দেখুৱাই আছে সেইটো লাগে সেইটো লাগে। আৰু ইফালে দেখিছেনে অত্যাচাৰ। আৰু ইফালে হৈছে সেয়া পিছদিনাখন ৰাতিপুৱা মানে ব্লগবিলাক কেনেকৈ শ্বুট কৰিছোঁ মানে ক'ব পৰা নাই। মানে যিহেতু বাহঁতৰ ঘৰত আহিছোঁ, যিখিনি কেপচাৰ কৰিব পাৰিছোঁ সেইখিনিকে কৰিছোঁ। গাইজ এতিয়া বাজিলে ভাটিবেলা 5টা-6টা মানে বাজিলে। আৰু কালি আহি মানে ভিডিঅ' কৰাই হোৱা নাই। গোসানীৰ লগতে মানে এইটো সেইটো কৰি থাকিলে। আৰু বাহঁতৰ ঘৰত আহিছোঁ যেতিয়া মানে বাহঁতৰ লগতো অকণ টাইম স্পেণ্ড কৰিছোঁ, কথা বতৰা পাতিকৈ। মানে ভিডিঅ'টো বনাবলৈ মোবাইলটোতে লাগি থাকিলে ভাল নালাগে নহয়, সেইটো কাৰণে। আৰু আজি হৈছে সুস্মিতাৰ বাৰ্থডে, মানে ডাঙৰ ছোৱালীজনীৰ বাৰ্থডে, বাৰ ডাঙৰ ছোৱালীজনীৰ বাৰ্থডে। আৰু আজি যোৱাগৰ কথা আছিলে ঘৰলৈ, কিন্তু মানে ভিনদেউ যাব নিদিলে। সেইকাৰণে মানে আজিতো থাকিলোঁ, কাইলৈ ৰাতিপুৱাই ফাৰ্ষ্ট টাইমে যামগৈ। সিহঁতকেইজনীও যাব যিহেতু গৰম বন্ধ। আৰু সিহঁতকেইজনীক নিবৰ কাৰণেই আমি আহিছোঁ। এতিয়া বাৰু মই দেখুৱাবলৈ চেষ্টা কৰিম ৰাতিলৈ কি কয়। ৰাতিলৈ হাঁহ দুটা আনিছে কাটিবৰ কাৰণে, আৰু মানুহ কেইটামানক মাতিছে পৰিয়ালৰখিনি আৰু আমি। তো আপোনালোকক যদি হয় আপোনালোকক দেখুৱাই থাকিম। তো ভিডিঅ'টো চাই থাকক। हाय गाइस, तो आज से खुशी बर्थडे, हैप्पी बर्थडे खुशी। কিবা ক'বা, কিবা কোৱা। খুশিৰ বাৰ্থডে কেনেকুৱা? खुशी बार्थडे मजा। मैं बस्तु बनाइছোঁ এটা না দুটা বস্তু बनाइছোঁ। আপোনালোকে শেষলৈ চাব, কেক কাটাৰ পিছত মই সেই বস্তু দুটা দিম। তুমি কিবা ক'বা? নাই তুমি কিবা ক'বা? এয়া কৈ দিয়া, কিবা ক'বা? তুমি কিবা ক'বা? মোৰ ফালে একো নাই। কিয় বাৰ্থডে হা কৈ দিম পাপা কোৱা। আৰু ইফালে সেই আয়োজন কৰি আছে এয়া বাহঁত, মানে বাহঁতৰ সৰু বা ভিনদেউহঁতৰ মানে সৰু ভিনদেউৰ ঘনীয়েক আৰু ইফালে সেয়া আয়োজন চলি আছে। ইফালে সেয়া চাহপানীৰ ব্যৱস্থা হৈ আছে, মিঠাই আনিছে, মানে ভুঞ্জিয়া আনিছে, কেক হ'ব। সৰু সৰু বাচ্চাখিনি কেনেকৈ দি দিব, পিছত ভাত খাব। আৰু এতিয়া কেক কটা পৰ্বটো আৰম্ভ হ'ব। আৰু ইফালে সেয়া আলু চালু কাটি আছে, যিহেতু হাঁহ আনিছে। আৰু ইফালে সেয়া মুনু আৰু এয়া ৰিংকিয়ে ধৰি লওক কেকটো মানে ধুনীয়াকৈ আয়োজন কৰি আছে। আৰু দেহা আহিব কাটিব। আৰু ইমান অত্যাচাৰ পোৱালিসোপা নহয়, বাপৰে বাপ একদম। এতিয়া পোৱালিসোপাহে কিয় এনেকুৱা নাজানো আৰু। আগতে আমি তেনেকুৱা নাছিলোঁ নহয় জানো। আৰু এতিয়া পোৱালিসোপা একদম একো এটা কথা ক'বই নোৱাৰোঁ, অত্যাচাৰ খেনে কেক হ'লে। এতিয়া এয়া কেকটো আয়োজন কৰি আছে, কেকটো কাটি কৰি ল'ব, তাৰপিছত ভাতৰ আয়োজন হ'ব। আৰু ইফালে সেইটো কেকটো যেনে তেনে বনাইছে চিম্পুলকৈ। তো মানে নতুনকৈ যোনজনী ছোৱালী দিছে তাই নতুনকৈ হয় মানে বনোৱা, কেক বনোৱা। আৰু এয়া হৈ আছে ফটো ছেশ্যন, ফটো তুলি আছে। আৰু ফটো তুলি হোৱাৰ পিছতে কেক কাটিব। আৰু মানে আপোনালোকেও চাই থাকক। আৰু পোৱালিসোপা আহিছেই ধুনীয়াকৈ। আৰু কেক চেক কাটি কৰি লোৱাৰ পিছত ভাত খোৱাটোতো দেখুৱাব নহ'বই চাগে, দেৰি হ'ব। তেওঁ যদি পাৰোঁ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো এয়া আমাৰ গোসানী দেখিছেনে কি ধুনীয়াকৈ একদম আগত ৰখি আছেগৈ একদম। তাই মানে কেক কাটা বুলি ক'লে খুব ভাল পাইছে। আৰু
আমাৰ মায়ে নাখাব ইমান সোপা মম দিব নালাগে নহয় এডাল দিলেই কাফি মম খোৱা বেমাৰী হৈ মাৰিম Ready, go! Happy birthday to you. Happy birthday to you. Happy birthday, dear Kusina. Happy birthday to you. Happy birthday. গানটো বাধকে গাই থলি হে আৰু ইফালে কেক কাটা পৰ্ব শেষ আৰু ইফালে সেয়া মাছ ভাজি আছে ডাঙৰ বা আৰু এইবিলাক কেকখিনি আনি পেলাই থৈ দিছে মানে যোনখিনি দিব আৰু আমি এতিয়া যাম ঘৰে ওলাই মিলাই আধা ওলাই মিলাই ৰেডি ভাতকেইটা খাওঁ যাওঁগৈ ভালকৈ ব্লগ কৰাই নহ'ল কালি কি কি আইটেম বনাইছিলে তো কোৱা নহ'লে আজিয়ে দেখুৱাইছোঁ লোৱা ভাতকেইটা কালিতো সেইখিনি সময়লৈ নহ'লগৈ কাৰণ গোসাঁনীও আমনি কৰিলে ৰাতি 12টা বাজিলগৈ আৰু দেখুওৱা নহ'লে আৰু ইফালে হৈছে হাঁহৰ মাংস আৰু মাছ আৰু মাছ বিলাহী আৰু ইফালে ভাত আছিলে আৰু ভাজি আছিলে আৰু ইফালে সেয়া আমি ভাত চাত খাই কৰি লৈ পেলাই ওলালোঁ মানে মই যিহেতু চুইদাৰ পিন্ধি আহিছিলোঁ বাইকত আহিছিলোঁ তো সেইটো কাৰণে মানে চুইদাৰ পিন্ধি আহিছিলোঁ এতিয়া যিহেতু গাড়ীত যাম কাৰণ দেহা আৰু মুনু যাব দেহাই মই গাড়ীত যাম আৰু মুনু বাইকত যাব মামায়েকৰ লগত সেইকাৰণে মই বা চাদৰ মেখেলা এযোৰকে পিন্ধি ল'লোঁ কাৰণ যিহেতু গোসাঁনী বেষ্ট ফিটিং কৰাই থাকোঁ তো গোসাঁনীয়ে পিছত ভোক লাগিব আৰু আমনি কৰিব সেইটো কাৰণে চাদৰ মেখেলা এযোৰকে পিন্ধাই ল'লোঁ সুবিধা হ'ব তেতিয়া আৰু ইফালে আমি সেয়া ওলাই গৈ এয়া ফাইনেলি আমি ঘৰলৈ বুলি ৰাওনা হ'লোঁ আৰু আমি টুমটুম এখন পালোঁ টুমটুমতে আহিছোঁ মানুহজন আৰু মুনু মানে আমাৰ পিছে পিছে আহি আছে আৰু ইফালে এতিয়া ভাটি পেলা বাজিছে 5:30 আৰু আমি 2টামান বাজিতে পালোঁ আহি আৰু এতিয়া আহি পাই এয়া ঘৰতে মানে আজৰি হৈ পেলাই অকণমান বাহিৰতে বহিছোঁ আৰু ঘৰফালে ওলাই যাম একো নহয় এতিয়া আমি আহিছোঁ এয়া এবাৰ ঘৰলৈ আৰু আজি 2 দিনৰ মূৰত ঘৰলৈ এবাৰ আহিছোঁ আৰু একো নহয় আহা একো নহয় দৌৰিলেহে বেয়া আৰু এয়া ঘৰ পাই কৰি আহি পেলাই আজিলৈ তেনেহ'লে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ নহয় জানো বহুত দীঘলীয়া হৈ গ'ল আৰু নতুন এটা দিনত আপোনালোকলৈ নতুন ভিডিঅ' লৈ আহিবলৈ নিশ্চয় চেষ্টা কৰিম তো আপোনালোকে ভিডিঅ'বিলাক চাই কেনেকুৱা পায় কমেণ্ট এটা কৰি জনাব ময়ো এতিয়া ঘৰলৈ যাওঁ মাহঁতৰ লগত কথা পাতোঁ তেনেহ'লে আজিলৈ আহিছোঁ দেই বাই বাই